মিছো কোম্পানীহে জাষ্ট তাত মানে ফেক্টৰী নাথাকে তাত বহুতে ভাবে কি ফেক্টৰী হয় তাৰ পৰা বস্তু দিয়ে বুলি তেনেকুৱা নহয় আমি এতিয়া তাৰ চাকৰি যাব এইটো আমি তাত অফিচত আমি কথা পাতিছিলোঁ এইটো বস্তু অ'কে গুড মৰ্ণিং গাইজ মোজাটো লগাই লওঁ অ'কে গুড মৰ্ণিং এতিয়া টাইমটো হৈছে 7:15 তো মই অফিচলৈ গৈ থাকোঁ চাই থাকক এইটো বাজাজ ডিলাৰ কাষতে লাগি আছে আৰু এইফালে সুজুকি ডিলাৰ গাড়ীৰ অফিচ পালোঁ অফিচত সোমাই লওঁ পিছত লগ পাম ইমান সোনকালে গাড়ী আহিলে নেকি আজি নাই Oh my god ভিডিঅ' অন কৰি আছো বুলি ভাবিছিলো 32 তো হোৱাই দিম দেই চলাই জেগা মজা আছে ন ये बादल की चादर ये तारों के आंचल में छुप जाए हम पल दो पल फलक तक चल আমি বৰদলনি পালোহি আৰু स्कूटी चलाए मेरा पिकअप न 15 मिनट में पहुंच गया ना নাই তোৰ এইটো বেয়া হৈছে মই বদলা ল'ম চাৰিআলিত চেল্ফ লগাবতে লাগে শ্লাইডলি পকালে হ'ল আমি আজি পাৰ্চেল দিব নহয় পাৰ্চেল ল'ব আহিছোঁ ল'বলৈ আপোনালোকে ভাবিব চাগে কি পাৰ্চেল দিব যোৱা নাই ল'ব আহিছে কি ফাল্টু কৈছে বুলি ন চব বুজাম আগত গৈ লাহে লাহে গৈ আছোঁ গাঁৱলীয়া ৰাস্তা আমাৰ যিহেতু স্পীডটো বেছি ন সন্মুখত ঘপককৈ ওলাই দিব কোনোবা আৰু কোনটো ঘৰ আচ্ছা আমি পালোহি আৰু এতিয়া ইয়েবালা ঘৰ এইটো ঘৰত নামি দে তই বল অ'কে এইটো ঘৰৰ পৰাই ল'ব আহিছোঁ নামো এই বাহিৰলৈ গ'ল এইফালে ৰিটাৰ্ণো আহিছেগৈ দুটামান মই লগত আহিলোঁ ভিডিঅ' বনাবলৈ লগত আহিলোঁ ইয়াৰ লগত এইকেইটা ৰিটাৰ্ণ ইয়াতো হয় এইটো অহাৰ লগে লগে এইটো কৈছোঁ এইটো নাই ইয়াত হৈ আছে একো নাই লেতেৰা ঠিক আছে
এইটো আমি তাত অফিচত আমি কথা পাতিছিলোঁ এইটো বস্তু কি হয় এইটো যিয়ে নহওক নাই মেখেলা চাদৰৰ হেৰিটো আহিলে ন মন নাযায় সঁচাকে এইটো লৈ যাম এইটো আপুনি এবাৰ কথা পাতকচোন এইটো এতিয়া তাৰ চাকৰি যাব এইটো ডাইৰেক্ট কাটি কিনি দিছে এইটো কাটি মেলি আকৌ সিহঁতৰ পেকেটটো মানে এনেকৈ পিক আপ উঠাব যাওঁতে খুজিছে আকৌ এখন আনি কিনি টেপ মাৰি কিনি পঠিয়াই দিছে উঠাব নোৱাৰিলোঁ তই যিহে শকত ব্ৰেকটো মাৰি দিয়ে এনেকৈ গুচি গ'লে তুমি এইচটো নহয় তাত পাই যাব পাৰে ন স্পীড পকাই দিলে পিক আপ লোৱা হৈ গ'ল এই ডিষ্ট্ৰিক্ট পিছত বজাবি ইয়াতে এটা কেছ এটা হ'ল কেছটো হ'ল মানে কি আছিলে কৈ দেচোন ভালকৈ শুনি আছে কেছটো হ'ল যে এনেকুৱা যিহেতু আমি RVP উঠাওঁ আৰু যোনকেইটা আপোনালোকে পাৰ্চেল যে কেঞ্চেল কৰে সেইকেইটা আমি এনেকৈ দিব আহোঁগৈ আৰু উঠাব যাওঁ ল'বলৈ এনেকৈ কেঞ্চেল কৰোঁতে কি হ'ল বস্তুটো মেখেলা চাদৰ বিক্ৰী কৰে বাইদেৱে মেখেলা চাদৰ নাহি বেলেগ কিবা এটাই আহিলে ভিডিঅ'ত দেখা পাইছেই চাগে সেইটো আহিছে প্লাছ যোনটো নেকি ষ্টিকাৰ লগোৱা হয় সেইটো কাটি মেলি বেলেগ এটা পেকেটত লাহেকৈ আঠা লগাই ভৰাই পঠিয়াই দিছেগৈ মানে এইটো ল'ৰাটোৰ ডেলিভাৰী বয়টোৰ চাকৰি যাব ন মেল চেল কৰিব এতিয়া চাকৰি যোৱাটো তাৰ পাক্কা সেইবোৰ ফ্ৰডো চলে মানে ব্ৰেক মাৰিব কোৱা আকৌ এতিয়া অথনি কৈছিলি নহয় এইফালে সোমাম নেকি হা চাইছ কেনেকৈ কণ্ট্ৰল কৰোঁ চাই ৰিজেক্ট কৰিম তই কিবা এটা বস্তু দিলে তই চিনি পাবি এইটো এনেকুৱা হয় চিষ্টেমটো আৰু ইয়াৰ যোনটো এতিয়াৰ চেলাৰ যে সি সদায় লেভেলটো ষ্টিকাৰটো ওপৰত মাৰে মানে সেইটো ওপৰতো নাই নহয় চাইডৰ পৰাই মাৰিছে পেকেটটোৱে কাটি দিলে আমিয়ে ভদ্ৰত আছোঁ দেই ক'ব গ'লে 1 নম্বৰ ভদ্ৰ দামো আছিলে নহয় 1900 নে কিবা এটা 1400 আছিলে চাগে মাৰি দিলে চাবা এইটো কেনেকৈ গম পাব তুমি যে এইটো তোমাৰ এই পেকেটটো যেতিয়া তাত জেনেৰিং হৈছে তাত কেনেকুৱা পেকেট আহিছে আৰু বেকিং হওঁতে কেনেকৈ আছিলে পেকেটটো CCTVত ওলাই পৰিব চব বেকিং কেতিয়া হৈছিলে কিবা কিবি চব ওলাই পৰিব ন কাৰ তাত ডিছপেচ হৈছিলে এভৰিথিং ৰাতিপুৱা তাত যেতিয়া জেনেৰিং কিমান টাইমত হৈছে সেই টাইমত তাত চাব নহয় পেকেটটো কেনেকৈ আছিলে সৰু আছিলে নে ডাঙৰ আছিলে আৰু আমাৰো চাব লাগিব আমাৰতো চাব লাগিব তাত চাব লাগিব আমাৰ তাততো অ'কে আহিছে আমাৰ ফুটেজ খুজিব প্লাছ যাৰ তাত গৈছে যোনে ডেলিভাৰী দিব গৈছে তাতো চাব তাত বা কি হৈছে হয়নে নাই সেইবোৰ চিষ্টেমটো চব চাই মেলি কি কৰিব বুজাই দিয়া আকৌ তাৰপিছত কোম্পেনীয়ে যি ব্যৱস্থা লৈ ল'ব আৰু মানে হয়নে নাই হোৱা ৰিয়েকশ্যন তাগৰা আছোঁ তো গাইজ তাৰ পৰা পিক আপ লৈ জাষ্ট আহিলোঁ চাৰ্টৰ ওপৰত আহিছোঁ এতিয়া তো অলপ কথাটো কৈ দিওঁ কথাটো মানে এনেকুৱা তো গাইজ মিছ' কোম্পেনীহে জাষ্ট তাত মানে ফেক্টৰী নাথাকে তাত বহুতে ভাবে কি ফেক্টৰী হয় তাৰ পৰা বস্তু দিয়ে বুলি তেনেকুৱা নহয় আমি যেতিয়া বাইদেউৰ ঘৰত যে গৈছিলোঁ আমি পাৰ্চেল ল'ব গৈছিলোঁ মানে তো পাৰ্চেল ল'ব যাওঁ
সেইটো পাৰ্চেলে বেলেগত চেল হ'বগৈ। তো তেনেকুৱা ধৰণৰ কণ্টেক্ট ছিষ্টেমত কৰে আমাৰ ডেলিভাৰী কুৰিয়াৰ। 144টা ৱেবছাইটৰ পৰা আমি বস্তু চেল কৰোঁ, দিওঁ মানে। তো এই বাইদেউজনী যেনেকৈ দিলে তেনেকৈ আমি যে অৰ্ডাৰ কৰোঁ, আপোনালোকে যে অৰ্ডাৰ কৰে, সেইবোৰ পাৰ্চেল এনেকুৱা ঘৰৰ পৰাহে যায়। ঘৰৰ পৰা অফিচলৈ আহে, অফিচৰ পৰা ডাইৰেক্ট বেলেগ অফিচলৈ যায়, য'লৈকে পঠিয়ায় তেনেকৈ। এইটো মিছ' এপটো হ'ল জাষ্ট এটা আপোনাৰ প্লেটফৰ্ম হয়। তাতে এপৰ পৰা অৰ্ডাৰ কৰিলে ডাইৰেক্ট বাইদেউৰ তাত গ'ল, বাইদেউৱে লিষ্ট বনাই চব প্ৰিণ্টিং কৰি আমাক দি দিলে, আমি আকৌ বেলেগক দিলোঁ। তো তেনেকুৱা ধৰণৰ হয়। সেইটোক কয় RVP। তো RVP আনিব গৈছিলোঁ আজি, আৰু তাত বহুত ফ্ৰড ওলায়। আজিতো দেখা পালেই মেখেলাৰ ঠাইত মেখেলা চাদৰৰ ঠাইত কি আহিলে। তো সেইবোৰ আপোনাৰ চেলাৰে কোম্পেনীয়ে নকৰে মানে, এই বাইদেউজনীয়ে কৰা নাছিলে, এইটো ডেলিভাৰী বয়ে কৰে। তো এনেকৈ ভিডিঅ' কৰা হয়, সেইটোতো চাকৰি যাবই। তো তেনেকুৱা ধৰণৰ মানে, আৰু ডেলিভাৰীৰ ওপৰত ভিডিঅ' বনাম, তো আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। অলপ হ'লেও আপোনালোকক ইনফৰমেশ্যনটো দিম বুলি ট্ৰাই কৰিলোঁ আজি। তো আজিলৈ এৰিলোঁ, বাই বাই।